আজি শুই উঠিয়ে মই ভাবিলোঁ এটা সৰু ভিডিঅ' বনাই লওঁ। প্ৰথমতে মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। দেখিছে খানা বনাই আছে আৰু মই ইয়াত বৰষুণৰ বতৰত চাই আছোঁ, বৰষুণ দি আছে। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আজি গুজৰাট যাবলৈ ওলাইছোঁ। গুজৰাট কাহ ধৰিছে দেখোন। এয়া চব বেগ ৰেডি কৰি লৈছোঁ, এইটো আৰু এইটো বেগ ৰেডি পূৰা বস্তুবোৰ সামৰি ল'লোঁ। এতিয়া ভাত খাই লাহেকৈ ওলাম আৰু আমাৰ গাড়ী ৰখি আছে। সেইফালে দেখা নাপাব, পোহৰটো বেছিকৈ পৰিছে, সেইটো কাৰণে দেখা নাপাব। এইফালে দেখা নাপাব। আৰু ভাই होगे कि नहीं? अरे यार कुछ नहीं, कोई बात नहीं है। मांस बनाया আছে, मांस बहुत धुनिया भाजी बनाए, শাক बनाए, मांस तरकारी बहुत धुनिया बनाई আছে। এতিয়ালৈকে গোন্ধ ভাল লাগি গৈছে। ইহঁতে মানে কি হয়, মছলা বেছি খায়। সিহঁতে মছলা জলকীয়া বহুত খায়। মোৰ কি হয়, মই খাব নোৱাৰোঁ মছলা জলকীয়া সেইবোৰ বেছি খাব নোৱাৰোঁ। মই এটা নিয়মত খাওঁ। আৰু ইহঁতে মই কিয়ে নহয়, ইয়াৰ লগৰবোৰ বহুত খায়। घर कहाँ का है? किधर है? यूपी। इसका घर यूपी में है और यूपी का लोग ज़्यादा खाते ही है ना मसाला। अब है कि नहीं, मसाला ज़्यादा खाता है। ठीक है, চব্জিটো হ'ল, আমি ভাতটো খাই লওঁ। ভাত খাই মেলি আপোনালোকক যোৱা ৰাস্তা যি দেখোঁ দেখাবলৈ চেষ্টা কৰিম। এতিয়া ভাতটো খাই লওঁ। আপোনালোকে খাব নেকি? চাব। এতিয়া গা ধুই ওলাই ৰেডি, আৰু এতিয়া ভাত খাইছোঁ। পূৰা চব্জি ৰ'দে খাই দিলোঁ ভাত। এইবাৰ থালি আছে, হ'লেও থালি লোৱা নাই, সিহঁতে খাই আছে। गुजरात का माल है ये। ठीक है, ভাতটো খাই লওঁ প্ৰথমতে, তাৰপিছত আৰু কথা পাতিম। মাংস 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 মজা বনাইছে, টেষ্টিং মজা। ঠিক है, এতিয়া মোৰ গাত পানীৰ অভাৱ নাই, সকলোফালে পানী। আৰু এতিয়া মই আহিছোঁ কামতা, মোৰ অফিচলৈ আহি আছোঁ। ওলাই আহিছিলোঁ গুজৰাটলৈ বুলি, এতিয়া বাৰিছৰ কাৰণে গুজৰাটলৈ যোৱাটো নহ'ল। কি ভাগ্য। ইয়াৰ পৰা উভতি যাব লাগিব আৰু আগৰ স্থানলৈ। অহা কালিলৈ দেখা যাব পাৰোঁ নোৱাৰোঁ। ইমানে বৰষুণ দিছে, ট্ৰেইনো নচলা হৈ গৈছে। আৰু আজি লেবটতনো কি কৰি আছে? এই লেবটত
মই অকণমান দেখাবলৈ চেষ্টা কৰিম। সকলো দেখাব নোৱাৰোঁ, এনেই অকণমান দেখাবলৈ চেষ্টা কৰিম। এইখিনি মাটি দেখিছে 6 মিটাৰ 9 মিটাৰ তলৰ পৰা উলিয়াই অনা হৈছে আৰু এইখিনি এটা ড্ৰাই কৰি গুড়ি কৰি তেনেকৈ ভাঙি লৈছে আৰু ইয়াত দেখিছে আৰু এইবোৰ চব আৰু এইখিনি মাটি ইয়াক গুড়ি কৰি চালনি চালি চাব এতিয়া চালনি দেখিছে গুড়ি কেনেকৈ কৰিছে এনেকৈ গুড়ি কৰি চালনি চালি 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 ওজন কৰিব ইয়াত দেখিছে চালি থাক আৰু চাল 15 ग्राम हो गया होगा। এইখিনি গুড়ি দেখিছে এইখিনি ওজন কৰিছে এটা হিচাপত নিয়মত লৈছে ওজন কৰি লৈছে 800-700 গ্ৰাম লৈছে আৰু ইয়াক কি কৰিব কেনেকৈ টেষ্টিং কৰিব সেইবোৰ দেখাবলৈ মানা কৰিছে এটা হিচাপ দেখাব নোৱাৰিম দেখিছে আৰু কি মানে টেষ্টিং হ'ব এতিয়া টেষ্টিং কৰি আছে আৰু চালিব এতিয়া মাটিবোৰ পূৰা গুড়ি কৰি চালনি বিভিন্ন ধৰণৰ চালনি আছে ডাঙৰৰ পৰা সৰুলৈকে পূৰা হেঁচা মাৰি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ইমানতে শেষ কৰিব বিচাৰিছোঁ আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব